সকলোকে গুড মৰ্ণিং। আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা মানে 9টা বাজিলে, 9টা বাজি পাৰ হৈ গ'ল। মই কলেজ আহিলোঁ। আজি আছে আমাৰ কলেজত ফেয়াৰৱেল আছে, তাকে ফেয়াৰৱেলৰ অকণমান পৰিৱেশ আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ। কিবা যদি তাত ভুলো হয় আপোনালোকে মাফ কৰিব আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আৰু যিবিলাকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পাব। এতিয়া বলকচোন ভিডিঅ'টো আমাৰ কলেজত আজি ফেয়াৰৱেলৰ কেনেকৈনো কৰিছে আমাৰ 11ৰ ষ্টুডেণ্টবিলাকে, তাকে আপোনালোকক মই দেখুৱাম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। ঠিক আছে, তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। XII একাডেমীখন যিহেতু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বিদ্যালয়ৰে অন্তৰ্গত। বিদ্যালয় শব্দটো অতি আদৰৰ, যাক আমি জ্ঞানৰ মন্দিৰ বুলি ক'লেও ভুল কোৱা নহ'ব। মহাবিদ্যালয়লৈ যোৱাৰ আগৰ সময়ছোৱাকে বিদ্যালয় বুলি কোৱা হয়। বিদ্যা জ্ঞান আৰু আলয় স্থান শব্দ দুটাৰ সংলগ্ন হৈ বিদ্যালয় শব্দটোৰ উৎপত্তি হৈছে, অৰ্থাৎ বিদ্যাদান আৰু বিদ্যা গ্ৰহণৰ স্থান হিচাপে পৰিগণিত। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে দ্বিতীয়খন ঘৰ XII একাডেমী বৰবৰুৱাস্থিত আগশাৰীৰ এখন বিদ্যালয়। বিদ্যালয়খন স্থাপন হোৱা যদিও বেছি বছৰ হোৱা নাই, খুব কম সময়তে সন্মান বুটলিবলৈ সক্ষম হৈছে। প্ৰতিটো শাখাতে লেটাৰসমূহ সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত বিদ্যালয়ৰ কৰ্তৃপক্ষ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, অৰ্থাৎ বিদ্যালয়ৰ সন্মানীয় স্বত্বাধিকাৰী অধ্যক্ষ উপাধ্যক্ষৰ সহিতে শিক্ষক শিক্ষয়িত্ৰীসকলৰো আপ্ৰাণ চেষ্টা, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও এই বিদ্যালয়ৰ পৰাই মূল্যবোধ শিক্ষা, নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা আদিৰে পৰিপুষ্ট হৈ পৰৱৰ্তী সময়ত সুপথে পৰিচালিত হ'ব পাৰে। পাঠ্যক্ৰমৰ শিক্ষাই এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ সুশিক্ষিত নহয়। কিছুমান মূল্যবোধ নিজতে গঢ় দিয়াটো বাঞ্ছনীয়। তদুপৰি শ্ৰদ্ধা, ভক্তি, আচাৰ ব্যৱহাৰ, নম্ৰতা, মানৱতাবোধ, সামাজিক দায়িত্ববোধ, সহযোগিতা আদি মূল্যবোধেৰে গঢ়ি তুলিবলৈ XII একাডেমীৰ কৰ্তৃপক্ষৰ চোকা নজৰ ৰাখে আৰু ছাত্ৰ ছাত্ৰীসকলেও সকলোবোৰ দিশ অনুসৰণ কৰি বিদ্যালয়ৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এই সকলোবোৰ সম্ভৱৰ আঁৰত লুকাই আছে একতাৰ বান্ধোন। জয়টো XII একাডেমী। ধন্যবাদ।
কাশী পত্রিকা উন্মোচনের মধ্যে আজি আমার যিসকল ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে আজি কাশী পত্ৰিকাখনি সজাই পৰাই তুলিছে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এয়া এই বহুমুহূৰ্তত কাশী পত্ৰিকাখনি উন্মোচন কৰিবলৈ আগবাঢ়িছে। ধন্যবাদ। জ্যোতিষ, দীক্ষিতা, বৰ্ণালী আৰু সম্প্ৰীতি তেওঁলোকক আমাৰ ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজি মই এই সভাত দুআষাৰ ক'বলৈ লৈছোঁ। যিহেতু আজি এই সভাখনৰ মূল উদ্দেশ্য হৈছে আমাৰ অগ্ৰজসকলে আজি বিদায় সভা। সেয়ে আজি দিনটো দুখময় হয় যদিও তেওঁলোকে উচ্চ শিক্ষাৰ বাবে আজি এই আমাৰ বিদ্যালয়ৰ পৰা বিদায় ল'ব লৈছে আৰু যিহেতু তেওঁলোকৰ উচ্চ মাধ্যমিক শিক্ষা নিচেই ওচৰ চাপি আহিছে সেয়েহে তেওঁলোকক মই মোৰ ফালৰ পৰা পৰীক্ষাৰ আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ আৰু ইয়াকে কৈ মই মোৰ নিজৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি এটি সামান্য উপহাৰ দিব বিচাৰিছোঁ আৰু উপহাৰটি প্ৰদান কৰিব আমাৰ শ্ৰদ্ধা একাডেমীৰ অধ্যক্ষা মহোদয়া শ্ৰীমতী চয়নিকা মেঘালীয়ে। হেল্ল' তেতিয়া আহিছেনে? এখনি ফুলাম গামোচাৰে আমি তেওঁক সন্মান যাচিছোঁ আৰু লগতে এটি আমি সামান্য উপহাৰে তেওঁক আশীৰ্বাদ দিছোঁ। তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টাৰে যি শিক্ষাদান কৰি আহিলে গতিকে তেওঁলৈ আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু ভৱিষ্যতেও যেন কেতিয়াবা যদি আমাৰ প্ৰয়োজন হয় তেওঁ আহি যাতে আমাক ইয়াত উপহাৰটি প্ৰদান কৰিবৰ বাবে শ্ৰদ্ধা একাডেমীৰ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছোঁ। উপহাৰটি আমাৰ বৰ্ণালী ৰশ্মিয়ে প্ৰদান কৰিছে। কপিল বৰাক উপহাৰটি প্ৰদান কৰিব মাইনী গগৈ। উপহাৰটি প্ৰদান কৰিছে উপহাৰটি প্ৰদান কৰিছে আমাৰ পূৰ্ণানন্দ ভাওনা কৰিছে আমাৰ অৱচাৰী। তেওঁ উপহাৰটি প্ৰদান কৰিছে আমাৰ ৰুচিকা নগৰ। কৃষ্ণ
এয়া কৰি তেওঁ বৰ্ণালী কোঁৱৰ আহি আছে তেওঁ উপহাৰটি সভাপতি মহোদয়ে প্ৰদান কৰিছে বৰ্ণালী কোঁৱৰ কৰিশ্মা আমাৰ উপহাৰটি প্ৰদান কৰিছে মায়ানী গগৈ My dear students, especially today, I'm going to say about the outgoing students, very near and dear to me, and the students. These 2 years, we have shown so many talents and also your good behaviors. Everything we have seen. Whatever the occasions we organized, you helped us at every step. The one magazine which was organized first by you, that was also very praiseworthy. We have to praise you. And we cannot forget this batch, though the number is very less. But you will be shining in our hearts every day. Every moment we will remember you, and we hope your bright future and your results will carry good names to our সভাপতি মহোদয় এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় লগতে এই বিদ্যালয়ৰ কৰ্মৰত মোৰ সহকৰ্মীসকল মোৰ মৰমৰ তোমালোকে মানে এতিয়া যিমানখিনি হয় সিমানখিনি চোৱা বহুত বেছি চাব দৰকাৰ নাই কোনো মানে গোটেই চিলেবাছ কভাৰ নহ'লেও একো নাই যিকণ কৰিছা সেয়াই ভালকৈ কৰা আৰু চবেই যাতে ৰিজাল্টটো ভাল কৰি স্কুলখনলৈ ভাল মানে নাম কঢ়িয়াই আনা তাৰে আশা কৰিছোঁ আৰু তোমালোকৰ যাতে ভৱিষ্যত উজ্জ্বল হয় মই তাকে কামনা কৰিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ হয়নে নহয় মা দেউতাৰ কাৰণে ল'ৰা ছোৱালী হিচাপে তোমালোকে কি কৰিব পাৰিছা সেইটোহে কিন্তু গুৰুত্বপূৰ্ণ গতিকে বিশেষ একো নকওঁ আৰু নকওঁ পৰীক্ষা ভালদৰে দিবা শুভেচ্ছা থাকিল আৰু আমি সদায় আছোৱেই লগত এতিয়াও যদি কাৰোবাৰ কিবা ডাউট থাকে তেতিয়া পাৰ্চনেলি মেছেজ কৰিব পাৰা ফোন কৰিব পাৰা সিমানে মৰমৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলক যিহেতু উদ্দেশ্য কৰি আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে গতিকে তোমালোকে শেষবাৰৰ বাবে হয়নে শেষবাৰৰ বাবে আমি চবেই কি হৈছোঁ একলগ হৈছোঁ ইয়াৰ পিছত চাগে আৰু এনেকুৱা সুবিধা নোলাব জানো নোলায় গালি খাবলৈ নোলায় হয়নে কি কম লজিকা ছাৰে খুব ধুনীয়াকৈ গোটেই কথাখিনি ক'লে ক্লাছত কি হ'ল নহ'ল কি পালোঁ নেপালোঁ হ'লে 2 বছৰত গোটেইখিনি হৈ গ'ল ছাৰে ধুনীয়াকৈ ক'লে মই তোমালোকক ৰাজনীতি বিজ্ঞানৰ ফালৰ পৰা 2টা মাত্ৰ কনচেপ্ট কৈ দিছোঁ দায়িত্ব আমি আগতে পাইছিলোঁ মানে আমাৰ সংবিধান আমি পঢ়িলোঁ সংবিধানে আমাক কি দিলে কিছুমান দায়িত্ব দিলে ইয়াৰ পিছত আছে গীত পৰিৱেশন সম্প্ৰীতি বৰুৱা আছেনে
ৰাখিছে আশাৰে হেঁপাহেৰে মৰহিব বুলি মৰমত ৰাখি সজীৱ কৰাৰ প্ৰচেষ্টা বহুত অনুভৱ যদি আগবাঢ়ি যাওঁ জীৱনত তো বহুতে থাকিব তো মই ভাবিলোঁ কি দুবছৰ যদি মহাবিদ্যালয়খনত পঢ়িলোঁ তো নিশ্চয় এটা কবিতা লিখোঁ কবিতাটোতো লিখিব পাৰিমেই তো সেইবুলি ভাবি মই কবিতা এটা লিখিলোঁ কবিতাৰ শিৰোনামা হৈছে XII একাডেমী মৰমৰ XII একাডেমী তুমি হৈছা জ্ঞানদায়িনী তোমাৰ পদধূলিৰ পৰশত জীপাল হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱন তুমি হৈছা ছাত্ৰ ছাত্ৰীৰ লক্ষ্যত উপনীত হোৱাৰ পথ নিদৰ্শন বহুতকে দিলা তুমি কৰ্ম সংস্থাপন তোমাতে আশা কৰি আহিছে অগণন সেই XII একাডেমী তুমি বহু গুণৰ অধিকাৰী তোমাতে আজি দ্বাদশ শ্ৰেণী অৰ্থাৎ আমাৰ বিদায় অনুষ্ঠান বিদায় শব্দটো বিদায় নামটো তিনিটা শব্দৰে গঠিত কিন্তু ইয়াৰ অৰ্থ ব্যাপক 2021 বৰ্ষত আমি এইখন বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে আৰু এই দুবছৰত ছাৰসকলে বহুতো শিক্ষা দিলে আৰু এই দুবছৰত আমি আমাৰ জীৱনৰ মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰোঁ বিভিন্ন নজনা কথা এই দুবছৰতে আমি দেখিলোঁ ছাৰ বাইদেউসকলে আমাক নিজৰ ভাই ভনীৰ দৰে অতি মৰমেৰে পাঠদান কৰিলে